নমস্কাৰ, মই সংগীতা হাজৰিকা গায়ন। মোৰ ফালৰ পৰা আপোনালোক সকলোলৈকে মাঘ বিহুৰ শুভেচ্ছা জনালোঁ। আজি মোৰ ভিডিঅ'টোলৈ আপোনালোক সকলোকে স্বাগতম জনাইছোঁ। যিহেতু আজি বিহু উৰুকা, গতিকে আজি দিনটো কি কৰোঁ দেখাই থাকিম। আজি আমাৰ খানা হ'ব খাহী মাংস আৰু হাঁহ। এইফালে খাহী কাটি আছে, এইফালে এইটো হাঁহো আনি থৈ দিয়া আছে আৰু মাছো থাকিব। মাছটো এতিয়ালৈকে অনা নাই, আবেলি আনিব। আৰু আজি ঘৰত ভোজ খোৱা নহ'ব, ৰাতিলৈ বিহু ঘৰ সাজিছে আমাৰ ওচৰৰে ফিল্ড এখনত, তাতে খোৱা হ'ব। মই দেখাই আছোঁ আপোনালোকক। এইটো বিহু ঘৰত আমি ৰাতি ভোজ খাম। এতিয়া আপোনালোকক দেখাই দিছোঁ উৰুকাৰ ভোজ। এইটো বিহু ঘৰ আৰু এইফালেও এটা আছে বিহু ঘৰ। এইটো ল'ৰাবিলাকে খাব আৰু ইয়াত ৰাইজৰ ভোজ খোৱা হ'ব। চাই থাকিব ভিডিঅ'টো শেষলৈকে, আৰু যোনসকলে মোৰ ভিডিঅ'টো চাই আছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। ধন খুৰা এইফালে চাই দিয়ক, হাই বুলি কৈ দিয়ক। এই হাঁহটো আচলতে আজি খোৱা নহয়, যিহেতু আজি সময় নহ'ব। ৰাতি মেজি ঘৰতে ভোজ খোৱা হ'ব। এইটো কাইলৈ ৰাতিলৈ খোৱা হ'ব। সেইটো দেখাই দিছোঁ আপোনালোকক। কাইলৈ ৰাতি বনাম। হাঁহটো দেখালোঁ। এইফালে এইজনী মা চাহ খাই আছে, এইজনী যা। চাই থাকিব ভিডিঅ'টো, আৰু বাকীখিনি মই ৰাতিলৈ দেখাম, এতিয়া নেদেখাওঁ আৰু। এয়া এইফালে উৰুকাৰ কাৰণে কোমল চাউল খুন্দিবলৈ আহিছোঁ ঢেঁকীত। এইফালে এইফালে জাজনী আছে, সেইখিনি খুন্দি লওঁ। চাই থাকক। ঘিলা পিঠা বনোৱা হ'ব। এয়া চাউল আমাৰ উৰুকাৰ ভোজৰ আইটেম আহিয়ে আছে। এইবাৰ এযোৰ পাৰ লটাৰী খেল খেলিছিলে হাজবেণ্ডে ল'ৰাৰ নামত, তো লটাৰী খেলত পাৰ এযোৰ জিকিলে। এইযোৰ বিহু বুলি আইটেম আহিয়ে আছে। এইবাৰ আৰু এবিধ আইটেম আহিছে, মই দেখাই দিছোঁ আপোনালোকক। এইফালে এইটো মাছ আহি পাইছেহি, আৰু এটা মাছ আহিবলৈ বাকী আছে, সেইটোও আহিব। আজি ঢেৰ বস্তু বিহু বুলি উৰুকা বুলি গিফ্টেই পাই আছোঁ। আজি খোৱা হয়নে নহয় নাজানো, যিহেতু বিহু ঘৰতে খোৱা হ'ব ৰাইজৰ একেলগে। কাইলৈ বনাম চাগে, আজি অকল মাংসটো বনাম আৰু আপোনালোকক দেখাই দিছোঁ মাছটো। এয়া মাছ, এই মাছটো আগত আহি পালেহি। এতিয়া এইটো মাছ আহিছে বিকেট। উৰুকা বুলি আজি গিফ্ট পায়ে আছোঁ। এয়া আমাৰ আজি এইটো ঢেলা ঘৰতে ভোজ খোৱা হ'ব। এয়া এইফালে চব্জি কাটি আছে, এইটো আপোনালোকক দেখাই দিছোঁ ভালকৈ। এয়া এইফালে নাচি আছে আমাৰ গাঁৱৰে এগৰাকী মানুহে। নাচক নাচক বৰ্মা নাচক। এয়া মই এতিয়া খাহী মাংসটো বনাবলৈ লৈছোঁ। তেলতে লং ইলাচি দি দিছোঁ। এতিয়া মই ইয়াতে পিঁয়াজখিনি দি দিম। এতিয়া মই পিঁয়াজটো ৰঙচুৱা হোৱালৈকে অলপ টাইম ভাজি ল'ম। এয়া মোৰ পিঁয়াজটো ৰঙচুৱা হৈ গ'ল। এতিয়া মই মাংসটো বনাম। ইয়াতে খাহী মাংস 1 কেজি আছে। ইয়াতে মই হালধি, নিমখ, দুটা পিঁয়াজ কাটি থৈছিলোঁ আৰু মছলা দি দিছিলোঁ। এইখিনি মই ইয়াতে বনাই দিম।
এতিয়া মই এইখিনি অলপ টাইম ঢাকনা দি থৈ দিম। এতিয়া মই ইয়াতে মাংস আলুখিনি দি দিছোঁ, এয়া জলকীয়া গুড়ি দিছোঁ, এয়া অলপমান জিৰা মই পিচি ৰাখিছিলোঁ গৰম কৰি পেলাই, অলপ জিৰা গুড়া দি দিছোঁ আৰু অলপ আদা নহৰু আৰু এয়া মিট মছলা দিছোঁ। ল'ৰাটোৱে মাংস বনাবলৈ পিঁয়াজ কাটি আছে। শুনো হাই বুলি কৈ দিয়া, এফালে চোৱা মোবাইলটো হাই কোৱা। এতিয়া তুমি গান এটা গাই শুনাই দিয়া, ধুনীয়াকৈ গোৱা, মদিৰা দৈটো গাই দিয়া। এয়া ল'ৰাই আইতাকৰ লগত খেলি আছে। নমস্কাৰ মাছৰ হাত। তুমি কি এতিয়া পিঁয়াজ কাটিছিলা যে কি কৰিবা? ভাজি বনাবা? তুমি খাব দালি বনাবা? দালি খাবা? এয়া চকু ধৰি গ'ল নহয় তোমাৰ। এয়া দেখিছে মোৰ মাংসটোৰ পৰা তেল ওলোৱা আৰম্ভ হৈছে, মোৰ মাংসটো সিজি গৈছে। এতিয়া মই ইয়াতে পানী দি দিম। যিহেতু খাহী মাংস বুলি ক'লে জোল খাই বেছি ভাল লাগে, সেইবাবে মই মাংসটো জোল কৰিছোঁ। এতিয়া মই মাংসটো সিজালৈকে ঢাকনা দি থৈ দিম। এয়া মই ঘৰত ভাত বনাই আহিলোঁ, এতিয়া মই মেজি ঘৰলৈ আহিছোঁ। এতিয়া চাই থাকক, আমাৰ এইফালে ছোৱালীবিলাকে নাচি আছে, সেইফালে বোৱাৰীবিলাকে জুই ফুৱাই আছে। দেখাই দিছোঁ আপোনালোকক। এতিয়া ইয়াতে চবেই নাচি বাগি ফূৰ্তি কৰি আছে, এইফালে গোপিনীয়ে জুই ফুৱাই আছে, এইফালে ল'ৰাবিলাকে নাচি আছে। চাই থাকক আপোনালোকে ভিডিঅ'টো। এয়া মোৰ ভিডিঅ'টো যোনে যোনে চাই আছে, লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। আৰু কমেণ্ট কৰিলেহে জানি আপোনালোকে ভিডিঅ'টো কেনেকুৱা হৈছে, ভাল পাইছে নে বেয়া পাইছে, সেইবাবে আপোনালোকে কমেণ্ট কৰিব। Come,
ভাত খাই আহিলোঁ এতিয়া 12টা বাজি গ'ল আজিৰ ভিডিঅ'টো ইমানতে সামৰিছোঁ আজিলৈ বাই বাই আৰু যোনসকলে মোৰ ভিডিঅ'বোৰ চাই আছে লাইক কমেণ্ট শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব তামোল খাই আছোঁ সেইবাবে ভালকৈ কথা পাতিব পৰা নাই আজিলৈ বাই বাই হেপী বিহু